লংকা যেটো 1 নম্বৰ হামবাৰী মোৰ বগিনা ঘৰতে আহিছোঁ আৰু এয়া হ'ল মোৰ বগিনা। তো এতিয়া মই আৰু বগিনা গৈ আছোঁ ৰংঘৰ, যেটো মানে ৰংঘৰ। তো এতিয়া মই ভিতৰতে গৈ আছোঁ, ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ বহুত কিবা কিবি অসমীয়া যেটো কালচাৰ হয়, আৰু আপোনালোকক দেখুৱাম যে অসমীয়া যেটো মানে ট্ৰেডিশ্যনেল যেটো গামোচা হয়, তো গামোচা মানে কেনেকৈ বনায়, তো এইটো আপোনালোকক দেখুৱাই আছোঁ এতিয়া। তো ইয়াতে চাওক তাঁতৰ শিল্প যেটো হয়, তো ইয়াতে চাওক জয় আই অসম, যেটো আমাৰ অসমৰ যেটো মেপ হয়, চাওক ইয়াতে ইমান ধুনীয়াকৈ বনাইছে। এইটো কি হয়, কি দি বনাইছে এইটো চন আৰু মানে 1 নম্বৰ হামবাৰী মানে ল'ৰা ছোৱালী ইমান টেলেণ্ট, চাওক ইয়াতে সৰু জগত বনাইছে। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল, আৰু আপোনালোকে চাই আছে পি ব্লগ। তো এতিয়া মই গৈ আছোঁ দুৰ্গা পূজাৰ উপলক্ষে 1 নম্বৰ হামবাৰী, যিটো লংকাতে হয়। 1 নম্বৰ হামবাৰীত 1 নম্বৰ পূজা, মানে 1 নম্বৰ দুৰ্গা পূজাৰ পেণ্ডেল হৈ আছে। তো এইটোৱে যে আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো আপোনালোকে আগতে মোৰ ভিডিঅ' মানে দেখিছে, যিটো শিৱসাগৰ ৰংঘৰ হয়, তাতে মই ভিডিঅ' বনাইছিলোঁ। এনেকুৱা এজ ইট ইজ এনেকুৱা ডিজাইন আমাৰ লংকাৰ 1 নম্বৰ হামবাৰীতে বনাইছে। এইটোৱে এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু আপোনালোকে যদি মোৰ শিৱসাগৰ যিটো ৰংঘৰৰ ভিডিঅ' আপোনালোকে এতিয়া দেখা নাই, তো ডেছক্ৰিপশ্যন লিংকটো থাকিব, আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। তো বেছি দেৰি নকৰি তো সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰ পৰা। তো বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ, লংকালৈকে যাওঁ, আপোনালোকক দেখাওঁ ৰংঘৰটো ইমান ধুনীয়াকৈ বনাইছে। আৰু এইটো মানে বাহিৰৰ পৰা কোনো কাৰিকৰ অহা নাই, মই মানে খবৰ লৈছিলোঁ যে এইটো তেওঁলোকৰ যিটো হামবাৰী যিবিলাক মানে চেংৰা মানুহ আছে, সেইবিলাকে মানে বনাইছে ৰংঘৰটো। তো এইটো এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ গাইজ। ঘৰৰ পৰা ওলাইছোঁ, এইটো মোৰ গাঁৱৰ ৰাস্তা হয়। তো এতিয়া মই আগতে গৈ আছোঁ, আগতে এটা বেলতলা আছে, বেলতলা চাৰিআলি আছে, ইয়াৰ পৰা অটো লৈ খোজাই যাব লাগিব। আৰু আধা ঘণ্টা টাইম আছে, মানে এটা ট্ৰেইন আছে, আহি আছে। তো আধা ঘণ্টা নাপালে তো বাহিৰতো যাব লাগিব। বাহিৰতো ট্ৰেইন নাপালে বাহিৰতে যাম, গৈ আপোনালোকক দেখুৱাম গাইজ। মানে এনেকুৱা ডিজাইন আমাৰ অসমতে এনেকুৱা ইউনিক ডিজাইন হৈ আছে। 2টা বছৰ মানে নৰ্মেল গৈছে আৰু কৰোণাৰ কাৰণে। তো সোনকালে গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ, মানে এলাউন্স কৰি আছে শুনক, মানে ট্ৰেইনটো পাই গ'লোঁ আৰু সোনকালে আহিছোঁ। আৰু যাইকেছে নহয়, আৰু কি কৰি আছে আপোনালোকক শুনক। তো 2 নম্বৰ প্লেটফৰ্মত আহি আছে, আৰু হোজাৰ পৰা নেক্সট পিছ হ'ল লংকা মানে সোনকালে 10 মিনিট লাগিব লংকা যাবলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, মজাটো বেলেগ হ'বলৈ গৈ আছে। তো গাইজ ফাইনেলি আহি পালোঁ লংকা ৰেল ষ্টেচনত, আৰু ইয়াতে চাওক ইমান মানুহ গৈ আছে ফ্লাইঅভাৰৰ ওপৰেদি। তো এতিয়া আপোনালোকৰ একটা লংকা মেইন ৰোডৰ লগত এটা দুৰ্গা পূজা হৈ আছে, আৰু ইয়াতে চাওক দুৰ্গা মণ্ডপটো ইমান ধুনীয়াকৈ বনাইছে। আৰু এতিয়া আপোনালোকৰ ভিতৰৰ ভিউটো চাওক, পাছতে গৈ আছোঁ ৰংঘৰ 1 নম্বৰ হামবাৰীত। আপোনালোকতো এটা মানে লংকা যিটো মেইন ৰোডৰ ওচৰতে এটা দুৰ্গা পূজাৰ বহুত ধুনীয়াকৈ পেণ্ডেল সজোৱাইছে, সেইটো আপোনালোক দেখুৱালোঁ। তো গাইজ যেতিয়া মই লংকা ষ্টেচনত আহিছোঁ, তেতিয়া মই টমটমো নাপালোঁ, অটো নাপালোঁ। কিয় মই নাপালোঁ, এইটো যিটো এৰিয়ালৈকে দুৰ্গা পূজা হয়, এইটো এৰিয়া পূৰা ৰোড ন' এণ্ট্ৰি কৰি দিয়ে, যাতে কোনো গাড়ী সোমাব নোৱাৰে। তো এতিয়া মই 1 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব, পাছতে টমটম লৈ হামবাৰী যাম গাইজ। লংকা যেটো 1 নম্বৰ হামবাৰী মোৰ বগিনা ঘৰতে আহিছোঁ, আৰু এয়া হ'ল মোৰ বগিনা। তো এতিয়া মই আৰু বগিনা গৈ আছোঁ ৰংঘৰ, যিটো মানে বেলেগ বনাইছে। মানে যিটো লংকা যিটো পুৰা মেইন টাউন হয়, তাতকৈ মানে লংকা 1 নম্বৰ হামবাৰীত বহুত ধুনীয়াকৈ ডিজাইনটো বনাইছে। তাতে গৈ আপোনালোক দেখুৱাম, বহুত মানুহ আহে ইয়াতে। তো যিমান পাৰোঁ আপোনালোকক দেখুৱাম তাতে গৈ। তো ভিডিঅ'টো শেষলৈকে চাই থকা হৈ যায়, ঠিক আছে। লংকাৰ যিটো 1 নম্বৰ হামবাৰীত যিটো দুৰ্গা পূজাৰ মেইন গেট হয়, ইয়াতে চাওক এইটো যে বনাইছে, এইটো বাঁহৰ বেতেৰে ইমান ডিজাইন কৰিছে। তো ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ, বহুত ডাঙৰ এটা শৰাই বনাইছে, আৰু এটা ৰংঘৰ আছে। তো আপোনালোকক ভিতৰত গৈ দেখুৱাই আছোঁ। ভালোবাসার আলিঙ্গনে বিজয় আর বিসর্জনে আসছে বছর আমার হবে এক সুরে সুর মিলিয়ে।
ৰংঘৰ। তো এতিয়া মই ভিতৰতে গৈ আছোঁ, ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ বহুত কিবা কিবি অসমীয়া যিটো কালচাৰ হয়। হ'ল মোৰ বগিনা, তো বগিনা এতিয়া ভিতৰত গৈ আছে, ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ গাইছ। তো বগিনা মোক লৈ গৈ আছে এতিয়া ভিতৰত। তো ভিতৰত চাওক ইয়াতে বহুত কিবা কিবি আছে যে অসমীয়া যিটো কালচাৰ হয়, তো কালচাৰটো আপোনালোকক দেখুৱাই আছোঁ এতিয়া। এইটো হ'ল নামঘৰ নেকি? হয়, এইটো নামঘৰ। তো ইয়াতে নামঘৰ আছে আৰু ইয়াতে চগাইছে এয়া হ'ল ভাওনা। তো আপোনালোকক দেখুৱাইছোঁ। তো আৰু বহুত কিবা কিবি আছে ইয়াতে চাওক, ভোগালী বিহু, আৰু এইটো হ'ল ভোগালী বিহুৰ যিটো মানে বহুত কিবা কিবি আৰু কি ক'ম বিহু, আৰু গাইছে এয়া হ'ল ৰঙালী বিহু। তো আৰু আছে, তো আৰু আপোনালোকক দেখুৱাম যে অসমীয়া যিটো মানে ট্ৰেডিশ্যনেল যিটো গামোচা হয়, তো গামোচা মানে কেনেকৈ বনোৱায়, তো এইটো আপোনালোকক দেখুৱাই আছোঁ এতিয়া। তো ইয়াতে চাওক তাঁতৰ শিল্প যিটো হয়, তো ইয়াতে মানে এজন মানে ছোৱালীয়ে ইয়াতে বনাই আছে। তো গাইছ চাওক ইয়াতে যে বাঁহৰ বেতৰ শিল্প যিবিলাক মাছ আছে, যিবিলাক জাল তাল আৰু কিবা কিবি আছে। আৰু এইটো হ'ল কামাৰ, যে কামাৰ এতিয়া মানে দা চা আছে, এতিয়া হাতুৰি চাতুৰি আছে, এতিয়া বনাই আছে। তো ইয়াতে হ'ল কি নৃত্যশিল্প, এইটো কুমাৰ হয়। তো ইয়াতে মানে পাতিল চাতিল আৰু কিবা কিবি আছে। তো ইয়াতে চাওক গাইছ এয়া হ'ল কাঁহৰ পিতলৰ শিল্প। তো ইয়াতে চাওক পুৰা একদম মানে সব ট্ৰেডিশ্যনেল হয়, যে আমাৰ অসমৰ যিটো অসমীয়া যিটো ট্ৰেডিশ্যনেল বহুত কিবা কিবি আছে ইয়াতে কালচাৰেল হয়। তো বাহিৰত বহুত ডাঙৰ এটা শৰাই বনাইছে, শৰাই এইটো আপোনালোক দেখুৱাম। আৰু ইয়াতে যেন আপোনালোকে ইয়াতে ফুৰি চুৰি আৰু ইয়াতে ৰেষ্ট কৰিব পাৰে, চব আপোনালোক দেখুৱাই আছোঁ বাহিৰত গৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক গাইছ। ঘৰ এটা হেৰি বনাইছে, এইটো দেখিলে আৰু ভাল লাগিব। কি আছে? ঘৰ এটা হেৰি বনাইছে, এইটো দেখিলে আৰু ভাল লাগিব। চব আপোনালোকক দেখুৱাম ভিতৰত, মোৰ বগিতা কৈ আছে। দেখুৱাইছোঁ ৰংঘৰৰ ভিতৰত যে মাৰ মূৰ্তি আছে আৰু বহুত কিবা কিবি ট্ৰেডিশ্যনেল কালচাৰেল মানে বস্তু আছে ইয়াতে, আপোনালোকক দেখুৱালোঁ। আৰু ইয়াতে চাওক এইটো হ'ল টংঘৰ। তো যিটো মানে ইয়াতে চাহপাতৰ বাগান আছে, যেতিয়া মানে গণেশ বাবা আহে, তো এতিয়া মানে টংঘৰৰ পোহৰা দেয়। আৰু তো ইয়াতে চাওক জয় আই অসম, যিটো আমাৰ অসমৰ যিটো মেপ হয়, চাওক ইয়াতে ইমান ধুনীয়াকৈ বনাইছে। এইটো কি হয়, কি দি বনাইছে? এইটো চন আৰু বাঁহৰ যিটো বাঁহৰ আৰু কিবা কিবি দি বনাইছে। আৰু মানে এমাহৰ আগতে এইটো এমাহ লাগিছে ন? এমাহ আগৰ পৰা এইটো আমালোকৰ যিমান গাঁৱৰ ল'ৰা আছে হেৰি চব ইয়াতে বনায়। আৰু তো গাইছ লেটেষ্ট কথা যিটো হ'ল, এইটো কোনো মানে কলকাতাৰ পৰা মানে মিস্ত্ৰী অহা নাই। তো এইটো মানে 1 নম্বৰ হামবাৰীৰ মানে মানুহে এইটো কৰিছে, চেংৰা যুৱকসকলে কৰিছে। তো আমি কি ক'ম গাইছ, ইমান ধুনীয়া তেওঁলোকৰ যে টেলেণ্ট যিটো, মই আপোনাক ধন্যবাদ জনাইছোঁ। তো আগতে আপোনালোকক দেখুৱাই আছোঁ আৰু কিবা কিবি আছে বোলে। চাওক মানে 1 নম্বৰ হামবাৰীৰ মানে ল'ৰা ছোৱালী ইমান টেলেণ্ট। চাওক ইয়াতে সৌৰ জগত বনাইছে, ওপৰত যিটো সূৰ্য আছে, আৰু ইয়াতে চাৰিওপিনে শনি আৰু কি নেপচুন আৰু কি কিবা বুধ বৃহস্পতি আৰু পৃথিৱী এইপিনে চাৰিওপিনে ঘূৰি আছে। তো আপোনালোকক দেখুৱাইছোঁ। তো আপোনালোকে অলপ যদি ভিডিঅ'টো ভাল লাগে, তো আপোনালোকে লাইক শ্বেয়াৰ লগত ছাবস্ক্ৰাইবটো কৰি দিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, নেক্সট ভিডিঅ'টো লগ হ'ব।